Hey guys, welcome back to my YouTube channel. So আশা কৰিলো আপোনালোক বহুত ভালে আছে আৰু মই তো একদম ভাল আৰু মই একদম সাইজে হাজি কাছি একদম উলাই আছো তো কবাত যাম ক'ত যাম চাই থাকিব ভিডিওটো একদম হেককলকে চালেহে গম পাব মানে ক'ত কি হয় নহয় ন তো একদম হেককলকে চাব যদি হসাকে ভিডিওটো চাই ভাল পায় দেন প্লিজ লাইক কমেন্ট এন্ড সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব আৰু মই আৰু সময় এতিয়া জাস্ট 6:30 হল আৰু মই উলাই কেনে একদম বহি আছো যাবলে তো যাবলে মানে একচুয়ালি ৰাখ চলি আছে ন তো চাব মন গল আৰু ঘৰৰ ওচৰত ৰুমৰ ওচৰত তো চলো ৰাখ দেখতে হে জনাবলৈ নাপাহৰিব আৰু মই ৰাস্তা আহি পাই গলো তো ৰাস্তাত মই অকলে তো তথাপি ভাবিলো যে আপোনালোকক লগত লৈ যাও যেহেতু ৰাখ চাব যাম সো আপোনালোকে নগলে কেনেকে মানে কেনে হ'ব কথাটো ন আৰু মই আহি পাই গলো সোমালো আৰু গুৰেজৰৰ ৰাখ একচুয়ালি দুটা ভাগত ডিভাইড কৰিছে মানে মন্দিৰৰ আৰু মূৰ্তি কেইটা সেপাৰেট বজাৰ কেইটা সেপাৰেট যেহেতু ছোৱালী মানুহ সো মানে খাৰু সাৰু দোকান বিলাক নাচালেনো কেনেকে হ'ব ন সো মিনা বজাৰখন অকমান আপোনালোকক দেখুৱাই দিছো লগতে মই চাইছো আৰু লগতে আপোনালোকক দেখুৱাই দিছো চাও বাদল ললে নেকি এবা কি অকমান বাচ্চা হলো না बच्चा बेबी होलो छोटा बच्चा আৰু গাইস মই ৰাখত আহিলে এইটো বস্তুত নুঠিলে মানে মোৰ ৰাখ সোৱা যেন নালাগে একদম মানে নালাগে যেন নালাগে আৰু বুলি কৈছো তো যিয়ে নহওক তো উঠুং বলক আৰু মই উঠিবৰ কাৰণে ৰেডি টিকেট কাটি ৰেডি টিকেট 60 ললে চাগে ৰেডি আৰু মই উঠি বহিছো আৰু এনেকাকে ঘূৰি আছে দেই ভয়তো বাৰু বৈধ লাগে কিন্তু কি কৰিম উঠিব মন যায় কি কৰিম আৰু মেইন কথাটো হ'ল যে মই অকলে বহিছো লগত বাৰু বেলেগ এটা মানুহ আছিল মানে আদিবাসী মানুহ আছিল বাট হি খাই পি একদম পুৰা তলবোৰ হৈ গৈছিল তো তথাপিও এনজয় কৰিছো আৰু নিজে হলে অকলে হলেতো এনজয় কৰিব লাগিব ন যেহেতু লাইফ মেৰা হে মেৰা আৰু এইটো চোৰ কি বুলি কয় নে কি বুলি কয় নাজানো ওপৰৰ পৰা অকমান ভিউটো দেখুৱাই দিছো আপোনালোকক সো কেনে পায় ভিডিওটো চাই কেনে পায় হেতু জনাব দেই জনাবলৈ নাপাহৰিব তো সোয়া হেকল আৰু খাবলে বাকি তো আহি গলো খাবলে হোটেললে বিচাৰি মুসলিম হোটেল এটা পালো ইফালে তো হুমাই দিলো চাও কি খাও কালি আহিব আকৌ তো গাইস মই জাস্ট আহি পালো সময় অকল ইটো কিনিছো দে ইটো ব্ৰেসলেটটো কিনিছো হাতৰ আৰু সময় নকটা একদম পাক্কা 9টা বাজিছে সো পাক্কা নহয় 8:59 মেবি তো জাস্ট আহি পালো মই 8টা 8:30 বজাত গুছি আহিম বুলি ভাবিছিলো কিন্তু নহলে কিবা এটা খালো কি খালো চিলি চিকেন খালো দেন অকল ইটো ললো আৰু এনে ঘূৰিলো অকমান ৰাখ বুলি সো ভিডিওটো চাই কেনে পায় জনাব আৰু ভিডিওটো মই ইয়াতে সমাপ্ত কৰিছো ইমানো খাস নাই দে হেতু কাৰণে নলবাৰী যোৱাৰ প্ল্যান আছে সো ইমানো খাস লাগা নাই আজি মানে ৰাখ বুলি ইমান খাস লগা নাই সো হলেও আৰু ঘৰৰ ওচৰত ৰুমৰ ওচৰত সো হেতু কাৰণে চালো আৰু ভাল লাগিলে